নমস্কাৰ অসমীয়া খবৰ চেনেলটোৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছোঁ। আজি হৈছে 28 অক্টোবৰ মঙ্গলবাৰ। আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসম তথা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ পৰা আহি পৰিছে, গতিকে আপোনালোকে এই ভিডিঅ' অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজি সন্ধিয়াৰ প্ৰথমটো খবৰে এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ বিজেপি চৰকাৰক উভতি ধৰিলে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নীতিমণি শইকীয়াই। জুবিনক লৈ বিজেপিৰ যিটো ন্যায় যাত্ৰা, তাত মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সভাপতি দিলীপ শইকীয়াৰ পৰা আৰম্ভ কৰি প্ৰত্যেকগৰাকী মন্ত্ৰী সাংসদকে আদি কৰি যিবিলাক কথা কৈছে, এই কথাৰ পৰা অনুমান কৰিব পাৰি যে এতিয়া কেৱল ন্যায় যাত্ৰা কৰিব বাকী থাকিল CIDৰ দল আৰু SITৰ দলে। এইদৰে সংবাদ মাধ্যম যোগে কয় নীতিমণি শইকীয়াই। নীতিমণি শইকীয়াই আচৰিত হৈছে এটা কথা ভাবিয়ে, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা বা পবিত্ৰ মাৰ্গাৰিটাহঁতে ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰি কৈছে, আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ জুবিন গাৰ্গৰ ন্যায় পাব লাগিবই। ইয়াৰ পিছতে নীতিমণি শইকীয়াই তীব্ৰ ভাষাৰে কয় যে হোৱাট কি এইবিলাক কি, এওঁলোকৰ মুখত এইবিলাক কি কথা কৈ আছে এওঁলোকে? চৰকাৰ কোনে চলাইছে, চৰকাৰ কাৰ আৰু কাৰ ওচৰত তেওঁলোকে ন্যায় বিচাৰি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে? যিটো সময়ত তেওঁলোকে জুবিন গাৰ্গক ন্যায় দিব লাগে, সেইটো সময়ত তেওঁলোকে সাধাৰণ ৰাইজৰ দৰে প্ৰতিবাদ কৰি চৰকাৰক আহ্বান জনাইছে জুবিন গাৰ্গক ন্যায় দিব লাগিবই। যিজন জুবিন গাৰ্গে কৈছিল পলিটিক্স নকৰিবা বন্দুক, সেইজন জুবিনক লৈ একাংশ মন্ত্ৰীসকলে ৰাজনীতি কৰি আছে। কি বিজেপি, কি কংগ্ৰেছ, কি অগপ, কোনো দলেই জুবিনক লৈ ৰাজনীতি কৰা ঠিক নহয়। যিসকলে জুবিন গাৰ্গৰ এই মৃত্যুক লৈ ৰাজনীতিৰ বৈতৰণি পাৰ কৰিম বুলি ভাবি লৈছে, তেওঁলোকে এটা কথা মনত ৰখা উচিত, জুবিন গাৰ্গৰ আত্মাই তেওঁলোকক শান্তি নিদিব। এইদৰে তীব্ৰ ভাষাৰে সংবাদ মাধ্যম যোগে নীতিমণি শইকীয়াই কয়। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিয়ে থাকে, এইবোৰ কৰি থকাতকৈ পদত্যাগ কৰি দিব লাগে। বিজেপি নেতৃত্বাধীন চৰকাৰ থকাৰ পিছতো ন্যায় দিব নোৱাৰা, চিতাভস্ম জিলাই জিলাই দিম বুলি কৈ দিব নোৱাৰা মানুহে পদত্যাগ কৰি দিব লাগে। বিজেপি দলে জুবিনৰ ন্যায়ৰ বাবে সমদল কৰাটো হাস্যকৰ কথা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস নাই বিজেপি কৰ্মীৰ, সেয়েহে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ন্যায় বিচাৰি ৰাজপথত সমদল কৰিছে। বিজেপি নেতৃত্বাধীন চৰকাৰ থকাৰ পিছতো তেওঁলোকৰ দলৰ মানুহে ন্যায় বিচাৰি ৰাজপথলৈ ওলোৱা কথাটো কেনেকুৱা ধৰণৰ কথা? এই ন্যায় বিচৰা কাৰ্যই প্ৰমাণ কৰিলে যে মুখ্যমন্ত্ৰীৰ ওপৰত বিজেপি নেতা কৰ্মীৰ কোনো আস্থা নাই। এইখিনিতে আপোনালোকে বুজক জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া কেনেকুৱা লেহেম গতিত চলি আছে। লেহেম গতিত চলি থকা বাবে বিজেপি দলৰ নেতা পালি নেতাসকলে ৰাজপথত জুবিনৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিছে। এইদৰে মুখ্যমন্ত্ৰীকে ধৰি বিজেপি দলৰ নেতাসকলক কটাক্ষ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে তীব্ৰ গৰিহণা দিয়ে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বিল লাচিত থানাৰ উপনেতা শৃংখল চলিহাৰ ফালৰ পৰা স্পষ্টভাৱে কয় যে থানাত সোমাই থকা এজন সদস্য বীৰ লাচিত থানাৰ সদস্য নহয়। যি কি নহওক, যদি কিবা কাৰণবশতঃ সকলো আটক হ'ব লগা হয়, তেন্তে এটা কথা অসমবাসীয়ে ভাবিব নালাগে যে বীৰ লাচিত থানা হত্যাক কোনেও শেষ কৰিব নোৱাৰে। এইদৰে বীৰ লাচিত থানাৰ ফালৰ পৰা স্পষ্টভাৱে কয়। খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। অগপই শিপা বিচাৰি যোৱাৰ সিদ্ধান্ত লৈছে। 26ৰ নিৰ্বাচনক অধিক চিৰিয়াছলি লৈছে অগপই। সোণাপুৰত অগপৰ দিগদৰ্শন বৈঠকৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। অগপই শিপা বিচাৰি যাক, তেওঁলোকলৈ শুভেচ্ছা আছে। বিজেপিয়ে শিপা এৰি নিদিয়ে। 1985ৰ পৰা আজি পৰ্যন্ত অগপই জিকিছে 82টা সমষ্টিত। 82টা সমষ্টিত জিকাৰ অভিজ্ঞতা থকা অগপৰ শিপা 82টা সমষ্টিতেই। প্ৰায় 80 সমষ্টিত অগপই আৰম্ভ কৰিছে সাংগঠনিক তৎপৰতা। সোণাপুৰৰ বৈঠকত প্লাছ বা মাইনাছ মিত্ৰতা অগপৰ লক্ষ্য সংগঠন বৃদ্ধি। বিজেপিৰ সভাপতি দিলীপ শইকীয়াও কৈছে মিত্ৰতা 25 পৰ্যন্ত। 26ৰ নিৰ্বাচন মিত্ৰতাৰ সিদ্ধান্ত এতিয়াও লোৱা নাই বিজেপিয়ে। এনে ক্ষেত্ৰত অগপই মাইনাছ মিত্ৰতাও ৰণনীতি সাজু কৰিবলৈ বাধ্য। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। যোৱা 40 দিনে অসমৰ মানুহ শুব পৰা নাই। ক্ষিপ্ৰতাৰে SITয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰক। যোৱা 40 দিনে অসমৰ মানুহ শুব পৰা নাই। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গৰ মৃত্যুত কোনো এজন মানুহে শান্তিত থাকিব পৰা নাই। জুবিনৰ মৃত্যুত প্ৰতিজন অসমীয়াই কান্দিছে। সকলোৱে ভাবে জুবিন গাৰ্গৰ মৃত্যুত ষড়যন্ত্ৰ আছে। আমাৰ বিশ্বাস ন্যায়ালয়ে জুবিন গাৰ্গক ন্যায় দিব। ষড়যন্ত্ৰকাৰী
অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব বুলি বিশ্বাস ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী শান্তি সমদলত অংশ লৈ উদাত্ত ভাষণ মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ 7টা বৃহৎ মন্তব্য বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীৰ এছআইটিত ভাষ্য প্ৰদান কৰিয়ে ডাঙৰ মন্তব্য ৰীতা চৌধুৰীৰ জুবিনৰ মৃত্যু মোৰ বাবে যথেষ্ট আশ্চৰ্যজনক মৃত্যুৰ খবৰ পাই মোৰ ভিতৰখন খেলি মেলি হৈ গৈছিল ছিংগাপুৰলৈ যাব বুলি সাক্ষাৎ কৰাত মই গম নাপালোঁ জনা হ'লে মই কেতিয়াও যাব নিদিলোহেঁতেন তুমি নাযাবা তোমাৰ ঘা ভাল নহয় বুলি বুজালোহেঁতেন সাক্ষাৎ কৰাৰ শেষৰ ফালে বহু গভীৰভাৱে কথা পাতিছিলোঁ সাক্ষাৎ কৰাৰ পিছত এটা লেখাৰে মই জুবিনক এনালাইচিছ কৰিছোঁ কৰাৰ পিছত জুবিনে সাগৰৰ কথা কোৱাটো মোৰ বাবে অভাৱনীয় এতিয়া কিয়নো সেইবোৰ কথা পাতিছিলোঁ এনেকুৱা লাগে কিশোৰ কুমাৰ চাৰ্লি চেপলিনৰ দৰে সকলো দিশত বিকশিত হ'ব বিচাৰিছিল কেৱল গায়ক হিচাপে জুবিন গাৰ্গ এটা দিশত থাকিব বিচৰা নাছিল মোৰ সাক্ষাৎকাৰৰ লক্ষ্য আছিল জুবিন মানুহজনক বিচাৰি চোৱা বাধা দিব পৰা অধিকাৰ থকা হয় বাধা দিলোহেঁতেন জুবিন ভাগৰুৱা অৱস্থাত আছিল পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ শ্যামকানু মহন্ত সিদ্ধাৰ্থসহ 5 অভিযুক্তক পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ পঠাইছে শ্যামকানু মহন্ত সিদ্ধাৰ্থসহ 5 অভিযুক্তক পুনৰ 14 দিনৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলাৰ পিছত বৃদ্ধি সময়সীমা কাৰাগাৰতে আদালতত ভাৰ্চুৱেলি কৰা হ'ল হাজিৰ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গক পুনৰ 14 দিনৰ ন্যায়িক জিম্মা দেহৰক্ষী নন্দেশ্বৰ বৰা পৰেশ বৈশ্যকো একেই সময়সীমা পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ পলাতক অৱস্থাত আছে বিকাশ অহম পলাতক বীৰ লাচিত থানাৰ প্ৰাক্তন সেনা বিকাশ অহমক বিচাৰি প্ৰান্তে প্ৰান্তে আৰক্ষীৰ অভিযান যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিকাশ অহম বীৰ লাচিত থানাৰ পৰা বহিষ্কাৰৰ পিছতে লাগিছে হাহাকাৰ বীৰ লাচিত থানাৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভিডিঅ' কনফাৰেন্সিঙৰ যোগে এছপি সকলক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ বীৰ লাচিত থানাৰ বিৰুদ্ধে উত্থাপন হোৱা দন দাবী ভাবুকি আদি গোচৰৰ তদন্তৰ নিৰ্দেশনা কৰা হৈছে মুখ্য সাংগঠনিক সচিব ৰন্টু পানী ফুকনক আন 5 সদস্যক দন দাবীৰ অভিযোগক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে শীঘ্ৰেই ৰাজ্যত নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত থানা তো দৰ্শকসকল আমাৰ এই ভিডিঅ'টো ইমানেই আছিল যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব